হৰ্চ পাৱাৰৰ কথা ভাবিলে হয়তো আপোনাৰ মনলৈ আহে বিশাল পিষ্টনৰ কথা আৰু বহুতে শব্দ হোৱা আপোনাৰ টাৰ্বো চাৰ্জাৰৰ কথা, লগতে আপোনাৰ গাড়ীখনৰ টায়াৰ যি বাৰ্ণ আউট কৰে সেই বাৰ্ণ আউটৰ আপোনাৰ যি টায়াৰৰ গোন্ধ, লগতে যি আপোনাৰ বাৰ্ণ আউট হয় টায়াৰ, সেইটোৰ কথা আপোনালোকে নিশ্চয় শুনি আহিছে। কিন্তু যদি মই আপোনাক কওঁ যে আপোনাৰ আধুনিক গাড়ীখনৰ আটাইতকৈ শক্তিশালী উপাদানকেইটা একেবাৰে যান্ত্ৰিক নহয়, তেন্তে কি হ'ব? এইটো হৈছে ECU, ইঞ্জিন কণ্ট্ৰল ইউনিট। ই একেবাৰে আপোনাৰ সহজ অৰ্থত ক'ব গ'লে আপোনাৰ বাহনৰ মগজু। ইয়াৰ অবিহনে আপোনাৰ আধুনিক গাড়ীখনৰ মাত্ৰ এখন অতি দামী 3000 পাউণ্ডৰ আপোনাৰ ওজনৰ পেপাৰ ৱেট। আজি আমি এই ডিজিটেল উইজাৰ্ডৰ প্ৰতি ছেকেণ্ডত হাজাৰ হাজাৰ সিদ্ধান্ত কেনেকৈ নিয়ন্ত্ৰণ কৰে, ই আপোনাৰ ইঞ্জিনটোক কেনেকৈ আপোনাৰ উৰুৱাই নিদিয়াকৈ, মানে একদম বিস্ফোৰণ নোহোৱাকৈ, কোনো আপোনাৰ দুৰ্ঘটনা নোহোৱাকৈ কেনেকৈ সংৰক্ষণ কৰি ৰাখে আপোনাৰ গাড়ীখন, কেনেকৈ ছেফটিত ৰাখে, আৰু কেনেকৈ মানুহে সেইবোৰকে হেক কৰি মুক্তভাৱে হৰ্চ পাৱাৰ পাবলৈ চেষ্টা কৰে, সেইটো বিষয়ে আমি ধুনীয়াকৈ জানিবলৈ ভিতৰলৈ সোমাই পৰোঁ আহক। যেতিয়া গাড়ীবোৰ বিশুদ্ধভাৱে যান্ত্ৰিক আছিল, আপোনাৰ হাতত কাৰ্বুৰেটৰ, ডিষ্ট্ৰিবিউটৰ আৰু ভৌতিক কেবল আছিল। যদি আপুনি গেছত ভৰি দিয়ে, তেন্তে এটা তাৰে শাৰীৰিকভাৱে এটা ভাল্ব খুলি পেলায়। চাওকচোন কিমান আগতে সহজ আছিলে। ইয়াক এটা বিশেষ কম্পিউটাৰ হিচাপে ভাবিব, আপোনাৰ স্মাৰ্টফোন বা লেপটপৰ দৰেই, কিন্তু অতি উত্তাপ, কম্পন আৰু পথৰ লেতেৰা সহ্য কৰিব পৰাকৈ নিৰ্মিত কৰা হৈছে এই ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিট। ইয়াৰ মূল কাম হৈছে কেন্দ্ৰীয় যি আপোনাৰ চেণ্ট্ৰেল হাব হিচাপে কাম কৰিবলৈ। ই আপোনাৰ ইঞ্জিনত সিঁচৰিত হৈ থকা ডজন ডজন ছেন্সৰৰ পৰা তথ্য লৈ সেই তথ্য বাস্তৱ সময়ত প্ৰক্ৰিয়া কৰে আৰু যান্ত্ৰিক অংশসমূহক কি কৰিব লাগে সঠিকভাৱে কয়। ই আপোনাৰ গাড়ীখন আপোনাৰ স্মুথ ড্ৰাইভিং কেনেকুৱা কৰিব লাগে সেইটো সহায় কৰে, লগতে এক্সজষ্ট গেছেৰে, মানে কি এক্সজষ্ট পাইপেৰে এক্সজষ্ট যিখিনি গেছ ওলাব সেইটো কেনেকুৱা ধৰণৰ আপোনাৰ ওলাব লাগে সেইখিনিও আপোনাৰ এই ECUৱে কাম কৰিব। লগতে শক্তি প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ এটা বৃহৎ, কেতিয়াও শেষ নহ'বলগীয়া গণিতৰ সমীকৰণ অহৰহ আপোনাৰ সমাধান কৰি আছে এই আপোনাৰ ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিটত, য'ত আপোনাৰ গাড়ীত লাগি আছে। ECUৱে কেনে চিন্তা কৰে সেয়া বুজিবলৈ আমি ইনপুট আৰু আউটপুট চাব লাগিব। প্ৰথমটো হৈছে আপোনাৰ ইনপুটবোৰ কেনেকৈ কাম কৰে। আপোনাৰ ইঞ্জিনটো চোৰাংচোৱাৰে আবৃত, যাক সেন্সৰ বুলি কোৱা হয়। ECUৰ যিবোৰ আপোনাৰ তথ্য সেই সেন্সৰ দ্বাৰাই আপোনাৰ ফিট কৰি থাকে। উদাহৰণস্বৰূপে মাছ এয়াৰ ফ্ল' সেন্সৰ, যাক MAF সেন্সৰ বুলি কোৱা হয়। ইঞ্জিনত কিমান বায়ু প্ৰৱেশ কৰিছে সেইটো ECUক সঠিকভাৱে কয়। আৰু হৈছে আপোনাৰ অক্সিজেন সেন্সৰ, যাক O2 সেন্সৰ বুলি কোৱা হয়। ইন্ধন জ্বলি যোৱা অংশটো অতি চহকী আছিল নে অতি ক্ষীণ আছিল সেইটো চাবলৈ একজেক্ট পৰীক্ষা কৰে। মানে আপোনাৰ বেছি ৰিচ মিক্সাৰ আছিলে নে লিন মিক্সাৰ আছিলে, সেইটো আপোনাৰ যি অক্সিজেন সেন্সৰ আছে, অক্সিজেন সেন্সৰ থ্ৰু দি আপোনাৰ চেণ্ড কৰে ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিটলৈকে। ক্ৰেংকশ্বাফ্ট কেম্পশ্বাফ্ট পজিশ্যন সেন্সৰ, ইঞ্জিন কিমান বেগেৰে ঘূৰি আছে আৰু পিষ্টন ক'ত আছে হুবহু অনুসৰণ কৰে আপোনাৰ এই ক্ৰেংকশ্বাফ্ট আৰু ক্ৰেংকশ্বাফ্ট পজিশ্যন সেন্সৰে। আৰু সেই যিখিনি আপোনাৰ তথ্য, সেই তথ্যখিনি ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিটৰ যি আপোনাৰ ডিভাইচ আছে তালৈকে পঠিয়াই দিয়ে। এই সকলোবোৰ তথ্য ECUৱে মিলি ছেকেণ্ডত সিদ্ধান্ত ল'বলৈ লাভ কৰে। তাৰপিছত ই আপোনাৰ আউটপুটৰ যিখিনি কাম, সেই আউটপুটৰ কামখিনি ECUৱে কৰিবলৈ আৰম্ভ কৰে। ই ইনজেক্টৰৰ মাজেৰে কিমান ইন্ধন স্প্ৰে কৰিব লাগে আৰু স্পাৰ্ক প্লাগবোৰ কেতিয়া স্পাৰ্ক কৰিব লাগে সেইটো সঠিকভাৱে নিৰ্ধাৰণ কৰে ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিটে। যদি স্পাৰ্কটো মিলি ছেকেণ্ডতকৈ বেছি সোনকালে হয়, তেন্তে আপোনাৰ গাড়ীখনৰ যি ইঞ্জিন, সেই ইঞ্জিনত আপোনাৰ নকিং চাউণ্ড আপোনালোকে শুনিব, মানে টক 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 মানে প্ৰব্লেম দেখাব। তাৰপিছত আপোনাৰ গাড়ীখনত যি আপোনাৰ মটৰ থাকে, যিবোৰ আপোনাৰ আল্টাৰনেটৰ হওক বা কম্প্ৰেছৰ যিবোৰ মটৰ থাকে, সেইবোৰ লাহে লাহে ধ্বংস হ'বলৈ, মানে ডেমেজ হ'বলৈ গৈ থাকে। আৰু যদি বহু দেৰি হয়, তেন্তে আপোনাৰ গাড়ীখনৰ যি শক্তি, যি পাৱাৰ আপুনি হেৰুৱাই পেলাব। আৰু আপোনাৰ ECUৱে যিমানখিনি প্ৰব্লেম থাকে সেইখিনি কণ্ট্ৰল কৰিবৰ কাৰণে এই ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিট ডিভাইচটো আপোনাৰ গাড়ীখনত থাকে, যি আপোনাৰ সেন্সৰে হওক বা আপোনাৰ ক্ৰেংকশ্বাফ্টৰ পজিশ্যনৰ কিমান স্পীডত মাৰিছে বা ইন্ধনৰ যিখিনি আপোনাৰ কাম থাকে সেইখিনি ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিটে ৰক্ষা কৰে। আৰু কি আপোনাৰ ফ্ৰেণ্ডছ জানিব, এই ECUৱে যি ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিট গাড়ীখনৰ মিনিটত 1000 বাৰ মানে টেষ্ট কৰি থাকে, মানে বহুত বাৰ, মানে মিনিটত আকৌ 1000 টাইম মানে ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিটে সেইটো পৰীক্ষা কৰি কেনে মানে ছেফটি লৈ আনে গাড়ীখন আপোনাৰ।
কিন্তু ইছুৱে কেৱল এটা অপ্টিমাইজাৰ নিচিনাও নহয়, সি এটা আপোনাৰ গাড়ীখনৰ আপোনাৰ বডিগাৰ্ড নিচিনাও কাম কৰিব। যেতিয়া এটা জটিল চেন্সৰে বিপদজনক হিচাপে আপোনাৰ ৰিপৰ্ট দিয়ে, আপোনাৰ ভুলকৈ যদি ৰিপৰ্ট কৰে চেন্সৰে ইছুলৈ, যেনে আপোনাৰ বুষ্ট প্ৰেছাৰ যি পাম্পৰ যি মিটাৰ থাকে সেই মিটাৰটো স্পাইক হৈ যাব, মানে বহুতখিনি আপোনাৰ হাই হৈ যাব, আৰু তাৰ লগত কি হ'ব আপোনাৰ মানে ভুলক্ৰমে মিছ ফায়াৰিং হ'ব, য'ত নেকি আপোনাৰ ইছুটো পেনিক মুডলৈ গুচি যাব। য'ত নেকি আপোনাৰ চাওক ইছু হৈছে আপোনাৰ গাড়ীখনৰ এটা মগজু নিজে কাম কৰে, যি নেকি আপোনাৰ যেতিয়া সেইবোৰ বিপদজনক হিচাপে ৰিপৰ্ট দিব আপোনাৰ চেন্সৰবিলাকে, অক্সিজেন চেন্সৰ হওক, মাছ এয়াৰ ফ্ল' চেন্সৰ, কেংচাফৰ যি চেন্সৰ, সেইবোৰ যদি ভুলক্ৰমে ৰিপৰ্ট দিয়ে, তাৰ কাৰণে কি হ'ব আপোনাৰ ইছুৱে কোনটো কাম কৰিম, তাৰমানে মগজুটো বেয়া হৈছে। তাৰমানে ইছু যেনেকুৱা গাড়ীখনৰ মগজু যেনেকুৱা, আমাৰ মগজু যেনেকুৱা আপোনাৰ পেনিক মুডলৈ গুচি গ'লে কাম নকৰা হৈছে, কি নকৰিম লাগে, ঠিক তেনেধৰণৰ আপোনাৰ গাড়ীখনৰ ইছু কামো তেনেকুৱা ধৰণৰ মানে পেনিক মুডলৈ গুচি যায়। কোনটো কৰিম তাৰমানে মই এতিয়া, ইটো বেয়া হৈছে সিটো বেয়া হৈছে, এতিয়া মই কি কাম কৰিম, এনেকুৱা ধৰণৰ আপোনাৰ ইছু পেনিক মুডলৈ গুচি যায়। যেতিয়া আপোনাৰ হুডৰ মাজেৰে গাড়ীখনৰ য'ত নেকি আপোনাৰ গাড়ীখনৰ পিষ্টন থাকে, ইঞ্জিনৰ ভিতৰত যি পিষ্টন থাকে, সেইজন ফাটি চিটি যেন ওলাই নাযায়, একদম গাড়ীখনৰ অৱস্থা যে একেবাৰে বেয়া হৈ নাযায়, আৰু লগতে আপোনাৰ ইচ্ছাকৃতভাৱে ইছুৱে মানে য'ত নেকি গাড়ীখনৰ একো যেন প্ৰব্লেম নহয়, ইছুৱে সেইকাৰণে কি কৰে, লগালগ মানে কাৰেণ্টৰ যি পাৱাৰ চাপ্লাই, সেই পাৱাৰ চাপ্লাইটো লগালগ মানে কাটি দিয়ে। বেটেৰীৰ পৰা যি পাৱাৰ গৈ থাকে গাড়ীখনত, সেই পাৱাৰ লগালগ কাটি দিয়ে, আৰু লগালগ কি হয় RPMৰ যি লিমিট থাকে সেই লিমিটটো পুৰা ডাউন কৰি দিয়ে, মানে 0লৈকে লৈ আহে। আৰু কি হ'ব আপোনাৰ ফ্ৰেণ্ডছ, য'ত নেকি গাড়ীখন কোনো প্ৰব্লেম নহয়, গাড়ীখনৰ পিষ্টনে হওক বা কেম চাব হওক, যি হওক আপোনাৰ ড্ৰাইভ ট্ৰেইনেই হওক, একো যেন প্ৰব্লেম নহয়, একো ছিঙি যেন নাযায়, তাৰমানে সেইখিনি বেয়া নোহোৱাকৈ ইছুৱে মানে একদম গোটেই RPM চব যিমানখিনি লিমিটেড লৈ আনি, য'ত নেকি আপোনাৰ গাড়ীখন ধুনীয়াকৈ মানে গেৰেজলৈকে লৈ যাব পাৰে, য'ত নেকি আপোনাৰ সেইবোৰ ঠিক কৰি কিনে আকৌ আপুনি গাড়ীখন নতুনকৈ ধুনীয়াকৈ চলাই লৈ যাব পাৰিব। সেইটো কাৰণে ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিট বহুতেই দৰকাৰ গাড়ীখনত। ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিট নহ'লে আপোনাৰ গাড়ীখনৰ একো ভেলুৱে নোহোৱা হৈ যাব, মানে ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিট যিহেতু মগজু বুলি কোৱা হয় গাড়ী। আৰু এই ভুলসমূহ OBD2 এটা ডিভাইচ থাকে, সেই OBD2 ডিভাইচে আপোনাৰ যিবোৰ কোড থাকে, সেই কোডৰ জৰিয়তে আপোনাৰ এই ডিভাইচটোৱে ৰিড কৰে, তাৰমানে পঢ়ি চায় ভুল ক'ত আছে। আৰু OBD2 বুলি ক'লে আপোনালোকে নিশ্চয় নাজানিব পাৰে বা জানিব পাৰে, OBD ফুল ফৰ্ম হৈছে অন বৰ্ড ডায়েগনষ্টিক। অন বৰ্ড ডায়েগনষ্টিক কিয় কোৱা হৈছে, আপোনাৰ গাড়ীখনৰ যি ডেছবৰ্ড থাকে, ডেছবৰ্ডৰ মানে য'ত ষ্টাৰিং লাগি থাকে, আৰু ষ্টাৰিংটো সেই ষ্টাৰিঙৰ তলৰ ছাইডত মানে ভিতৰৰ ছাইডত লাগি থাকে, সেইটো অন বৰ্ড ডায়েগনষ্টিক। আপোনাৰ এইটো ডায়েগন'জ কৰে কি ভুল আছে গাড়ীখনত, ক'ৰবাত চেন্সৰ প্ৰব্লেম হওক বা ইছ্যু প্ৰব্লেম, বেটেৰীৰ প্ৰব্লেম, যিখিনি তাৰমানে আপোনাৰ প্ৰব্লেম থাকে সি মানে ৰিড কৰি থাকে, সেইকাৰণে ডায়েগন'জ বুলি কোৱা হৈছে। যেনেকৈ আপোনাৰ আমাৰ শৰীৰটো ডায়েগন'জ কৰিবলৈ কি কৰোঁ আমি, ECG কৰোঁ, ইলেক্ট্ৰ'কাৰ্ডিঅ'গ্ৰাফ থ্ৰু দি আমি ডায়েগন'জ কৰোঁ যে শৰীৰৰ অংগ প্ৰত্যংগ চব ঠিক আছে নাই। ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ গাড়ীখনৰ চেন্সৰ হওক বা কিবা অক্সিজেন চেন্সৰ হওক, কিবা কিবি সেইবোৰ যিমান চেন্সৰ কিবা থাকে আৰু সেইখিনি মানে সি কোডৰ জৰিয়তে আপোনাৰ পঢ়ি চায় OBD, মানে অন বৰ্ড ডায়েগনষ্টিক ডিভাইচটোৱে। তাৰপিছত কি হয় আপোনাৰ ফ্ৰেণ্ডছ, যেতিয়া আপুনি গাড়ীখন মেকানিকৰ ওচৰলৈ লৈ যাব, কি কৰিব আপোনাৰ ফ্ৰেণ্ডছ, গাড়ীখন স্কেন কৰিব, মানে OBD থ্ৰু দি অন বৰ্ড ডিভাইচ যি ডিভাইচ আছে সেই ডিভাইচ থ্ৰু দি গাড়ীখন স্কেন কৰিব তেওঁলোকৰ ডিভাইচৰ লগত, গেৰেজৰ যি মানে মেকানিক থাকে। তাৰপিছত কি কৰিব, ECU যি ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিটৰ যি ডিভাইচ থাকে, সেই ডিভাইচটোৰ গোটেইখিনি ডায়েৰীখন তেওঁলোকৰ কিতাপ থাকিব, কিতাপখনত যে তেওঁলোকে পঢ়ি চাব যে ক'ত কি মানে ডিভাইচ বেয়া হৈছে বা ক'ত কিবা চেন্সৰ ক'ত মানে প্ৰব্লেম দি আছে, সেইখিনি গোটেই পঢ়ি চাব। তাৰপিছত কি কৰিব, এই ভুলখিনি ঠিক কৰিব যাব মেকানিকে, ঠিক কৰি লৈ কেনে আপোনাৰ বোলে এইটো বেয়া হৈছে, বোলে ড্ৰাইভ ট্ৰেইনটো খহিছে, বোলে কিবা বেল্ট খহিছে, বা পিষ্টনৰ বোলে কিবা ৰিং বোলে বেয়া হৈছে, বোলে অক্সিজেন চেন্সৰ দি মানে অক্সিজেন চেন্সৰ বেয়া হৈছে কাৰণ বোলে ধোঁৱাটো বেয়াকৈ ওলাইছে, সেইবোৰ চব মানে মেকানিকে স্কেন কৰি লৈহে আপোনাৰ গাড়ীখন ধুনীয়াকৈ খুলি খালি ঠিক কৰি লৈ আপোনাৰ গাড়ীখন আকৌ ধুনীয়াকৈ চলাই লৈ যাব পৰা ক্ষমতাত লৈহে ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিটৰ কাৰণে। এতিয়া গাড়ীৰ যি ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিট থাকে, সেই ইলেক্ট্ৰিক কণ্ট্ৰল ইউনিটৰ কেইটামান আপোনাৰ ধেমেলীয়া কথা কিছুমান ক'বলৈ গৈ আছোঁ, আপোনালোকে শুনিব। গাড়ী নিৰ্মাতাসকলে যেতিয়া গাড়ীখন নিৰ্মাণ কৰে, তেতিয়া তেওঁলোকে ECUত মানে গাড়ীখনৰ ECUত কিছুমান ছেটিংছ কৰি থৈ দিয়ে, য'ত নেকি গাড়ীখনৰ কোনো প্ৰেছাৰ নপৰে, ইঞ্জিনত কোনো ডেমেজ নাহে, মানে সৰু সুৰা ছেটিং মানে প্ৰগ্ৰেমিং মানে ECUত কৰি থৈ দিয়ে, য'ত নেকি আপোনাৰ সৰু সুৰা কিবা গাড়ীখনৰ প্ৰব্লেম দিলেই মানে চেক ইঞ্জিন লাইট পটককৈ অন হৈ যাব। আপোনাৰ চাওক, আপুনি ইঞ্জিন অইল বেছিদিন হোৱাই নাই সলোৱা, 1 মাহো সলোৱা নাই, মানে 1 মাহো হোৱা নাই তাৰমানে সলোৱা ইঞ্জিন অইল গাড়ীখনৰ, আকৌ কি কৰিব, চেক ইঞ্জিন লাইট আকৌ অন হৈ যাব, তাৰমানে সি সামান্য ভুলতে তাৰমানে। আৰু কি কৰিব, আপোনাৰ অক্সিজেন চেন্সৰ যি থাকে সেই মানে ভুল আপোনাৰ ৰিডিং দিব, তাৰমানে কি কৰে তেওঁলোকে মানে ছেটিংটো মানে একদম বহুত মানে লিমিট কৰি থৈ দিয়ে, অলপমান কিবা ভুল হ'লে মানে শ্ব' হৈ যাব তাৰমানে, এনেকুৱা ধৰণৰ। আৰু কি কৰিব আপোনাৰ চাব,
অলপমান ধোঁৱা চাওক আপোনাৰ এক্সজষ্ট গেছে যি মানে চাইলেঞ্চাৰ থ্ৰুদি যি গেছ ওলায় আপোনাৰ কেতিয়াবা আপোনাৰ ধোঁৱা অলপমান বেয়া ওলাব পাৰে সেই সামান্য অলপমান বেয়া হ'লে মানে আকৌ অক্সিজেন চেঞ্চৰ গৈ কিনে আপোনাৰ ইউ থ্ৰুদি গৈ আকৌ চেক ইঞ্জিন লাইট অন হৈ যাব আপুনি বাৰে বাৰে ভাবিব ইঞ্জিন লাইটটো চেক ইঞ্জিন লাইট কিয় বাৰে অন মানে জ্বলি আছে বাৰে হয় এইটো একো আমি বেছি দিন হোৱাই নাই ছাৰ্ভিচিং কৰি লৈ অহা মানে আকৌ আপোনাৰ চেক ইঞ্জিন লাইট অন হৈ গ'ল যে মানে বাৰে আপোনাৰ এই গেৰেজত বা ডিলাৰত আপোনাৰ ছাৰ্ভিচিং কৰিব লৈ থাকিব য'ত নেকি আপোনাৰ এক খোপা আপোনাৰ গাড়ীৰ ছাৰ্ভিচিঙৰ বিল আপোনাৰ ভৰ্তি হৈ যাব মানে ইমান টকা হৈ যাব তাৰমানে এক খোপা মানে পাৰফৰ্মেঞ্চ মানে যিবোৰ বিল থাকে সেই বিল ভৰ্তি হৈ যাব ডিলাৰত এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ ছেটিং কৰি থৈ দিয়ে গাড়ী নিৰ্মাণ কাৰ্য কৰা যিসকল মানে মেনুফেকচাৰিং থাকে গাড়ী মেনুফেকচাৰিং তেওঁলোকৰ মই যি ক'লোঁ আপোনালোকক গাড়ীৰ যি ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিট থাকে সেই ইউ থ্ৰুদি আপোনাৰ গাড়ীখন টিউনিং কৰিব পাৰে সেই যে হৰ্চ পাৱাৰ আপোনাৰ বহুত বঢ়াই দিয়ে বোলে 200 হৰ্চ পাৱাৰ আছিলে গৈ কিনে আপোনাৰ 300 বা 400 500 হৰ্চ পাৱাৰলৈকে বোলে আপুনি গাড়ীখন টিউন কৰি দিলে বোলে এনেকুৱা ধৰণৰ আপুনি নিশ্চয় শুনি আহিছে ইউটিউবৰ থ্ৰুদি ভিডিঅ' থ্ৰুদি আৰু আপোনাৰ RPM মানে আনলিমিটেড RPM কিছুমান লিমিট থাকে ন RPM যে আপোনাৰ 4000 বা 5000 লৈকে থাকে কিন্তু আপুনি 3000 লৈকে লাষ্ট নিব পাৰে বা 4000 RPM লৈকে নিব পাৰে সেইটোৰ আপোনাৰ টিউনিং কৰিলে আপোনাৰ একদম আনলিমিটেড RPM আপোনালোকে পাব পাৰে মই কৈছোঁ কেনেকুৱা ধৰণৰ চাওক টিউনাৰসকল যিবিলাক গাড়ী টিউনিং কৰে এনেকুৱা ধৰণৰ মেকানিক থাকে টিউনাৰসকলে আপোনাৰ ইউৰ ভিতৰত যিবোৰ ছফ্টৱেৰ থাকে তেওঁলোকে মানে আকৌ পুনৰ লিখে মানে কি কৈছোঁ আপোনাৰ ৰিমেপিং বুলি কয় ৰিমেপ কৰা বা ফ্লেচিং কৰা বুলি কয় মানে প্ৰগ্ৰেমিং কৰে আৰু ইউ যেনেকুৱা গাড়ীখন যেতিয়া মেনুফেকচাৰিং কৰাৰ সময়ত যে আপোনাৰ গাড়ীখনৰ লিমিটিং মানে প্ৰগ্ৰেমিং কৰি থোৱা বুলি কৈছিলোঁ কথাষাৰ মানে একো মানে ধোঁৱা চোৱা অলপমান কিবা প্ৰব্লেম দিলে অলপকৈ চেক ইঞ্জিন লাইট অন হৈ যায় সেই ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ টিউনাৰসকলে কি কৰে আকৌ ৰিমেপিং কৰে মানে সেই আগতে কৈ থোৱা নতুন গাড়ীখনত মানে ইউ মেপিং কৰাৰ দৰে নকৰে আৰু মানে তেওঁলোকে নিজৰ মতে টিউনিং কৰিবৰ কাৰণে ৰিমেপিং আৰু ফ্লেচিং কৰে ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিটটো য'ত নেকি আপোনাৰ ইউত মানে অলপ বেছি ইন্ধন ইনজেকশ্যন কৰিবলৈ মানে ইউ থ্ৰুদি মানে যি আপোনাৰ ফুৱেল চাপ্লাই বেছি দিবলৈ মানে আপোনাৰ প্ৰগ্ৰেমিং কৰে আৰু স্পাৰ্ক টাইমিংটো আগুৱাই নিবলৈ বা টাৰ্বো বুষ্ট প্ৰেছাৰ যিবোৰ টাৰ্বো চাৰ্জ লাগি থাকে আৰু গাড়ীবিলাকত জানে আপোনাৰ ডিজেল গাড়ী হওক বা এনেকুৱা ধৰণৰ গাড়ীবিলাকত মানে টাৰ্বো চাৰ্জাৰ লাগি থাকে সেইবোৰ তাৰমানে কি হয় আকৌ মানে বৃদ্ধি কৰিবলৈ মানে টাৰ্বো চাৰ্জটো মানে বুষ্ট কৰিবলৈ মানে টাইমিং কৰে আৰু মানে প্ৰগ্ৰেমিং কৰে য'ত নেকি আপোনাৰ বুষ্ট প্ৰেছাৰটো বৃদ্ধি হয় আৰু লগতে আপোনাৰ কি হয় যিবোৰ যান্ত্ৰিক অংশ থাকে সেইবোৰ সলনি নকৰাকৈ আপোনাৰ বিপুল মানে পৰিমাণৰ হৰ্চ পাৱাৰ আপোনালোকে পাব পাৰে মানে কি হয় ফ্ৰেণ্ডছ আপোনালোকে গাড়ীখন একো প্ৰব্লেম মানে ইঞ্জিনৰ একো পিষ্টন হওক বা পিষ্টনৰ যিবোৰ আপোনাৰ বেয়াৰিং থাকে সেইবোৰ একো মানে প্ৰব্লেম নোহোৱাকৈ আপোনালোকে সেই ইউ থ্ৰুদি টিউনিং কৰি গাড়ীখনৰ মানে হৰ্চ পাৱাৰটো আনলক কৰি দিব পাৰে মানে ইউ থ্ৰুদি বহুত কাম কৰিব পাৰে কিন্তু কি কৰে গাড়ী যিবোৰ নিৰ্মাতা যিবোৰ মেনুফেকচাৰিং থাকে তেওঁলোকে ছেটিংবোৰ মানে লিমিট কৰি থৈ দিয়ে য'ত নেকি সামান্য ভুল হ'লেই মানে এই চেক ইঞ্জিন লাইট অন হৈ যায় য'ত নেকি একোৱে নহয় গাড়ীখনৰ প্ৰব্লেম সেইটো আপোনাৰ টিউনাৰসকলে আকৌ ৰিমেপিং কৰি আপোনাৰ গাড়ীখন আকৌ হৰ্চ পাৱাৰ আনলক কৰি চলাব পাৰিব আমি ইলেক্ট্ৰিক গাড়ী যুগলৈ যোৱাৰ লগে লগে পৰম্পৰাগত যি ইঞ্জিন কণ্ট্ৰল ইউনিটৰ যি কাম পেট্ৰল গাড়ীত বা আপোনাৰ ডিজেল গাড়ীত ব্যৱহাৰ হৈছিলে সেইবোৰ ডিভাইচৰ লগে লগে মানে বিকাশ ঘটিছে লাহে লাহে কমি গৈছে ইভিত আপোনাৰ গাড়ী যি ইলেক্ট্ৰিক কাৰ থাকে সেই ইলেক্ট্ৰিক কাৰৰ যি স্পাৰ্ক প্লাগ বা ইনজেক্টৰ নাথাকে সেইবিলাকত কিন্তু ইয়াত আৰু অধিক উন্নত পাৱাৰ ট্ৰেইন কণ্ট্ৰল মডিউল আছে যিয়ে বৃহৎ বেটেৰী পেক আৰু ইলেক্ট্ৰিক মটৰ নিমিষতে পৰিচালনা কৰিব পৰা সেই ক্ষমতা আহি গৈছে ইলেক্ট্ৰিক গাড়ীবিলাকত গাড়ীৰ হুডৰ তলত থকা চিলিকন বেটেৰীটো আনুষ্ঠানিকভাৱে লোহা আৰু ষ্টীলৰ দৰেই গুৰুত্বপূৰ্ণ হৈ গৈছে যদি আপুনি আজি আপোনাৰ গাড়ীখন কেনে চিন্তা কৰে সেই বিষয়ে নতুন কিবা এটা জানিব পাৰিছে তেন্তে সেই লাইক বুটামটো টিপক আৰু অধিক অটোমোটিভৰ বিষয়ে ভিতৰলৈ যদি জানিবলৈ বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু মোক কমেণ্ট জনাব যে আপুনি কেতিয়াবা আপোনাৰ গাড়ীৰ যি ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিট কেতিয়াবা ইউ টিউনিং কৰি পাইছেনে যদি পাইছে তেনেহ'লে নেক্সট ভিডিঅ'লৈ আপোনালোকক লগ পাই আছোঁ